মানে সঠিক সময় সঠিক সিদ্ধান্ত লৈ পেলাই মই এইটো পাৰ্টিত জইন কৰিছোঁ। কাৰণ আম আদমিৰ কোনো ইয়াতে কোনো ধৰণৰ নীতি নাই, একো নাই। সেইকাৰণে মই মানে কংগ্ৰেছত আহিবলগীয়া হৈছে। আপ থাকিলে আমি নহ'ব, কাৰণ কাৰ্বি আংলঙৰ কোনো ধৰণৰ স্থিতি নাই সিহঁতৰ আপত। আপটো এনে ভাল আছে, ভালে আছে পাৰ্টিটো, কিন্তু ইয়াতে কোনো নীতি নাই, একো নাই। সেইকাৰণে আমি আহিবলগীয়া হৈছে কংগ্ৰেছত। গতিকে সেইবুলি আমি চবেই সকলোৱে জইন কৰিলোঁ। আজি আমাৰ গাঁৱলীয়া ভালে লাগিছে, আমি একেলগত মিলিজুলি কাম কৰিম বুলি আশা কৰিছোঁ। মই বিশেষকৈ ইমান বাচন নাজানো, বাচনৰ ইমান হেৰিও নাই, বাচন বাজিও কৰিব নোৱাৰোঁ। চবকৈ মই এইখিনি কথা কৈ পেলাই ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে তেখেতে যিখিনি কৈছে আমি গ্ৰহণ কৰিছোঁ, আৰু নেক্সট বিজেপি দলৰ পৰা যিখিনি যি লিডাৰ্ছ আছে, লক্ষ্মী অধিকাৰী তেখেতে বিজেপি দলৰ পৰা